নেতৃত্বত 3,88,358 যি আমাৰ PMOৰ ঘৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম কিস্তি দিয়াৰ কাৰণে এটা সভা আয়োজন হৈছে সমগ্ৰ অসমতে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই 3,88,000 যি 358টা যিটো ঘৰ আছে এই ঘৰখিনি নিৰ্মাণ কৰাৰ কাৰণে যিখিনি ইয়াৰ সিস্টেম হ'ব যিখিনি ব্যৱস্থা হ'ব এই গোটেইখিনি কথা এক্সপ্লেইন কৰিলে মই আজি অসমৰ 3,88,358 যি পৰিয়াললৈ অভিনন্দন জনাইছোঁ যে তেখেতসকলে ৰ'দে বৰষুণে ভাল বেয়া সময়ত সুৰক্ষিতভাৱে থাকিবৰ কাৰণে পৰিয়ালৰ কাৰণে এখন ঘৰ পাবলৈ গৈ আছে মই সকলোকে অভিনন্দন জনাইছোঁ একে সময়তে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে আজি সমগ্ৰ ভাৰতত যি দুখীয়া পৰিয়ালৰ কাৰণে ঘৰ নিৰ্মাণ কৰা আঁচনিটো ইমান ক্ষিপ্ৰতাৰে আগুৱাই গৈছে আৰু ইমান আন্তৰিকতাৰে তেখেতে কৰি আছে ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো অসমত যাতে সফলভাৱে ৰূপায়ণ হয় ইয়াৰ কাৰণে প্ৰত্যেক সময়তে তেখেতে আমাৰ মাজত কথা বিভিন্ন কথাবিলাক আলোচনা কৰি দুখীয়াসকলক এক্টিভ কৰি VCDC বা পঞ্চায়তৰ মানুহখিনিক এক্টিভ কৰি যাতে এই ঘৰবিলাক ভালভাৱে নিৰ্মাণ হয় ভালকৈ নিৰ্মাণ হয় ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা তেখেতে ইতিমধ্যে কৰি আছে আৰু যাৰ কাৰণে এতিয়া অসমে বহুতখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মই অসমৰ PNRD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে প্ৰত্যেকটো জিলাত ভিজিট কৰি আজি এই ঘৰবিলাক যে নিৰ্মাণ হ'ব লাগে ইয়াৰ কাৰণে তত্ত্বাৱধান লৈ আছে যাৰ কাৰণে অসমৰ PMOৰ ঘৰ নিৰ্মাণৰ যিটো ৰিজাল্ট সেইটো বহুত ভাল আজি বড়োলেণ্ডত 5খন ডিষ্ট্ৰিক্ট মিলি পেলাই আমাৰ 32,922টা পৰিয়ালে এই ঘৰটো পাবলৈ সক্ষম হৈছে আৰু কোকৰাঝাৰত অকলে 11,500 আমাৰ 83টা পৰিয়ালে ইতিমধ্যে ঘৰ পাবলৈ সক্ষম হৈছে গতিকে আমি আজিৰ পৰাই আমাৰ এই 5খন জিলাত এই যে নতুনকৈ হ'ব লগা ঘৰ 32,000 ঘৰটো যাতে সময়মতে আমি নিৰ্মাণ কৰিব পাৰোঁ ইয়াৰ কাৰণে ব্যৱস্থাটো ল'ম আৰু ইয়াৰ কাৰণে আমাৰ যিটো ছিষ্টেম আছে ছিষ্টেমটো এক্টিভেট কৰি ৰাখিম যাতে এইবাৰৰ ঘৰটো অতি শীঘ্ৰে নিৰ্মাণ কৰা হয়